দিলীপ শইকীয়াই বাজপেয়ী ভৱনত চলাই আছে সাফাই অভিযান। मोनाबायानो बहुत खोमसि जाबाय नोंथांमोननिसिम मोनसे भिडिअ आपडेट लाबोलायबाय आङो। दा एक्चुअली BJP आव मा जामारदों दा भबेस कलितायाबो बेबायदिनो मोनसे BJP दोलोनिफ्राय दानजानायनि एबा BJP दोलोआव जगदान गैयैनि मोनसे इसारा नामा बा CM मानाव गेदेर जोंना मामा हिमन्त बिश्व शर्मा साराबो बेबो मोनसे नेक्स्ट फैगोननि थाखाय आसामनि CM जानो मोनगोना गोब्राब नामा। दा गोबां भिडिअफ्रावनो भाइरेल जागासिनो एबा दामगासिनो दङ आरोखि। दा नोंथांमोनाबो निश्चय आंनियाव खोनानो मोनगोन, नोंथांमोना भिडिअखौ फुरायैनो नाय अब्लासो बुजिगोन आरोखि। दा BJP दोलोआव दा बिबारा बारगासिनो, बारनायनिफ्राय फैगोन जे बिसायख'थि बे बिसायख'थियाव सिरिलांसिगोन नामा, बारनो हानाय नंला नामा। दा गोबां गावजों गाव दोलोनि पार्टिनि गोबां दावराव जागासिनो दङ। मानाव गेदेर जोंना MP दिलीप शइकिया आसामनि बेंगिरि बेबो गोबां पार्टिनिनो लिडारफोरखौ पार्टिनि मथे जुदि मानियाब्ला, जुदि पार्टिनि खोथा मथे सोलियाबा बिथांमोनाबो दानजानायनि लाइन नङा। बिदिखौ नायग्रोनि रायजो। মহাকৰি সংকটত প্ৰাক্তন সভাপতি বিজেপিৰে মিত্ৰালি কৰাৰ ফল ভুগিলে ভৱেশ কলিতাই। বিজেপিত গুৰুত্বহীন হল প্ৰাক্তন সভাপতি ভৱেশ কলিতা। দিলীপ শইকীয়াৰ সাফাই অভিযানে ডাষ্টবিনত পেলাব নেকি ভৱেশ কলিতাক। বিজেপিত বেয়া দিন চলিছে ভৱেশ কলিতাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ কথাত উঠা বহা কৰি দলৰ মৰ্যাদা হ্ৰাস কৰা ভৱেশ কলিতাৰ অৱস্থা এতিয়া হলগৈ না ঘৰকা না ঘাটকা। বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে হাতৰ কোঠাৰ ভৰিত মাৰি অস্তিত্বৰ সংকটত পৰিছে বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা। মন কৰক এইখন তালিকালৈ। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা। কিন্তু এই তালিকাত নাম নাই ভৱেশ কলিতাৰ। সদ্য প্ৰাক্তন সভাপতিগৰাকীৰ নাম ষ্টাৰ কেম্পেইনাৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ এতিয়া বিজেপিৰ বাহিৰে ভিতৰে চলিছে সৰব চৰ্চা। ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা মতে সভাপতি দিলীপ শইকীয়াই বাজপেয়ী ভৱনত চলাই আছে সাফাই অভিযান। বিগত সময়ছোৱাত দলৰ নেতৃত্বত থাকি দলটোক দুভাগ কৰি পেলোৱা একাংশ নেতাক গুৰুত্বহীন কৰি তুলিব সভাপতি শইকীয়াই। তদুপৰি যিসকল নেতাই দলৰ স্বাৰ্থক আওকাণ কৰি একমাত্ৰ ব্যক্তিগত স্বাৰ্থকহে অগ্ৰাধিকাৰ দি আহিছিল, সেইসকল নেতাকো এলাগী কৰা হ'ব। তাৰ পৰিৱৰ্তে দলটোৰ নিষ্ঠাবান কৰ্মকৰ্তাসকলকহে সকলো ক্ষেত্ৰতে আগস্থান দিয়া হ'ব। বিজেপিৰ সূত্ৰটোৰ মতে সভাপতি দিলীপ শইকীয়াই চলোৱা সাফাই অভিযানৰ বাবেই এতিয়া এক প্ৰকাৰ নিধিৰাম চৰ্দাৰ হৈ পৰিল প্ৰাক্তন সভাপতি ভৱেশ কলিতা। উল্লেখ্য যে ভৱেশ কলিতা সভাপতি হৈ থকা সময়তে বিভাজনৰ দিশে গতি কৰিছিল বিজেপি। দলত স্পষ্ট হৈ পৰিছিল তিনিটা বিভিন্ন শিবিৰ। তদুপৰি নতুন আৰু পুৰণি কৰ্মকৰ্তাৰ মাজতো চলিছিল তীব্ৰ সংঘাত। দলৰ এনে অৱস্থা দেখিও নিবুকা চামোন হৈ আছিল সভাপতি ভৱেশ কলিতা।